হাই বন্ধুসকল, মোৰ নাম বিশাল আৰু আপুনি দেখি আছে ক্ৰিয়েটিভ বিশাল চেনেল। আজি মই ক'ম আপুনি দোকানৰ পৰা পেট্ৰল পাম্পৰ পেট্ৰল কিমান দি কিনেতো 86 87 সামথিং। আজি মই ক'ম পেট্ৰল আপুনি কিনিব পাৰিব প্ৰতি লিটাৰ মাত্ৰ 51 টকাৰে। এইটো কেনেকৈ কিনিব আজি মই এইটো এটা ট্ৰিক ক'ম। আপুনি প্ৰতি লিটাৰ তেল মাত্ৰ 51 টকাত কিনিব পাৰিব। আপুনি যদি মোৰ চেনেল প্ৰথমে আহি থাকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভালকৈ লাইক কৰিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে দেখক আপুনি যদি HP মানে হিন্দুস্তান পেট্ৰলিয়ামৰ পৰা যদি আপুনি তেল ভৰাই পেট্ৰল ডিজেল যিকোনো ভৰাক আপুনি মানে 100 টকাৰ বেছি ভৰাব লাগিব। 100 টকাৰ বেছি ভৰালে মানে আপুনি কৈ দিব মই কেছ বা পেটিএম দি দিওঁ, আমি ফোনপেৰে আপোনাক টকা ট্ৰান্সফাৰ কৰি দিম। সিহঁতে যদি কয় ট্ৰান্সফাৰ কৰিব পাৰিব তেতিয়া আপুনি 100 টকাৰ তেল ভৰাব। আপুনি যদি প্ৰথমবাৰ যদি কিনে 100 টকাত ফোনপে ইউজ কৰি যদি পেট্ৰল কিনে 100 টকাৰ তেল ভৰালে আপুনি 100 টকা যদি আপোনাৰ ফোনপেৰ পৰা দি দিয়ে স্কেন পে' কৰি আপুনি 70 টকা কেছবেক পাই যাব। মানে 100 টকা তেল 100 টকা বা 100 টকাৰ বেছি ভৰালেও হ'ব, আপুনি 70 টকা কেছবেক পাই যাব। আৰু দ্বিতীয়টো হ'ল কি আপুনি এইটো তাৰ পিছদিনা আপুনি ডেইলি মানে পূৰা এই অফাৰটো আপোনাৰ পূৰা 31 ডিচেম্বৰলৈকে আছে 2018লৈকে। তো আপুনি ডেইলি আপুনি 100 টকা বা 100 টকাৰ বেছি যদি তেল ভৰাই তাৰ পিছদিনা আপুনি 35 টকা কেছবেক পাই যাব। তাৰ পিছদিনা যদি আকৌ 35 টকা ভৰাই 100 টকাৰ বেছি ভৰাই আকৌ 35 টকা পাই যাব। এইটো আপুনি ফোনপেৰ পৰা কৰিব লাগিব। যদি আপুনি ফোনপে কি নাজানে তেনে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা ডাউনলোড কৰি ল'ব আৰু বেংকটো লিংক কৰি ল'ব। বেংকটো লিংক কৰাই আপোনাৰ ভীম UPI ID বনাই ল'ব আৰু যিকোনো এটা যদি আপুনি মানি ট্ৰান্সফাৰ কৰি দিয়ে বেংকৰ পৰা তেতিয়া আকৌ 100 টকা এটা কেছবেক এক্সট্ৰা পাব। গিফ্ট ভাউচাৰ বা ৱালেটত পাই যাব। তাৰপিছত আপুনি পেট্ৰল পাম্পত যায় ডেইলি 100 টকাৰ প্ৰথমবাৰৰ পৰা পেট্ৰল দি দিব। এইটো খালি HP মানে হিন্দুস্তান পেট্ৰলিয়াম আউটলেটছৰ পৰা আপুনি তেল কিনিব লাগিব, তেতিয়াই পাব। আৰু অন্য পেট্ৰল পাম্পৰ পৰা তেল কিনিলে এই অফাৰটো নাপায়। তো সেইকাৰণে আপুনি HPত যাব, HPত যাই 100 টকা কিনি ল'ব, তাৰপিছত আপুনি পাই যাব। আপুনিতো গম পাই গৈছে, মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন তলতো লিংক দিয়া আছে, তাৰ পৰা ফোনপে ডাউনলোড কৰি ল'ব। এইটো মানে বহুত ভাল অফাৰ। ডেইলি আপুনি পূৰা মানে গম পাইছেতো এই অফাৰটো কেনেকুৱা হ'ব। আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰিব। আজিৰ কাৰণে ইমানেই বন্ধুসকল, আৰু কৈ থাকক জয় আই অসম।